খাই গ'লোহি ৰংঘৰ আৰু এতিয়া আপোনালোকক ৰংঘৰ দেখুৱাম আৰু ভালদৰে চাব আৰু হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীতিশ ব্লগছ আৰু আজি কালি ৰাতি ইয়াতে আছিলোঁ এইখন দ্বীপ লজত আৰু আজি যাম আমি ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ চাবলৈ আৰু মজাকৈ গা পা ধুই ওলালোঁ ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু চাই থাকক ব্লগছটো গাইজ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সোনকালে 10K কৰাই দিয়ক আপোনালোকে এয়া চাওক শিৱসাগৰ মেইন টাউন এইটো শিৱদৌল দেৱীদৌল ইয়াৰ পৰা মজাকৈ দেখে এতিয়া ৰুমলৈ যাওঁ বেগ চেগ লৈ ডাইৰেক্ট আমি ওলাই যাম ইয়াৰ পৰা তলাতল ঘৰ ৰংঘৰ চাবলৈ কালি সোমোৱা নহ'ল আমাৰ ৰুম এতিয়া আমি যাওঁ ৰংঘৰ তলাতল ঘৰ চাবলৈ তলাটো মাৰি দিওঁ এতিয়া ৰংঘৰ দেখুৱাম আপোনালোকক ৰংঘৰ চাই থাকক A few moments later. গাইজ ফাইনেলি ৰংঘৰ আহি পালোঁ এতিয়া বেক চাইডে ৰংঘৰ চাওক এতিয়া টিকেট কাটি সোমাব লাগিব ভিতৰত এতিয়া ৰংঘৰত সোমাই যাওঁ বাহ ফাৰ্ষ্ট টাইমৰ কাৰণে দেই গাইজ এতিয়া টিকেট কাটিব লাগিব নেকি দাদা এজন কেই টকা 25 আহক ৰংঘৰ দেখুৱাম আজি আপোনালোকৰ A to Z গাইজ ফাইনেলি খাই গ'লোহি ৰংঘৰ আৰু ৰংঘৰ আপোনালোকক মজাকৈ দেখুৱাম এতিয়া আপোনালোকক ৰংঘৰ দেখুৱাম আৰু ভালদৰে চাব আৰু স্কিপ নকৰিব এয়া মোৰ বেক চাইডে চাওক ৰংঘৰ এতিয়া সোমাই যাম গাইজ বহুত ডাঙৰ এৰিয়াটো আৰু এয়া বহিবলৈ পাৰ্ক চাৰ্ক বনাই থৈছে গাইজ এইটো হৈছে ৰংঘৰ গাইজ মোৰ আগত আছে অসমৰ বিখ্যাত ভাৰতৰ বিখ্যাত পৃথিৱীৰ বিখ্যাত ৰংঘৰ এয়া চাওক এইটো ৰংঘৰ এয়া গাইজ একদম আপোনালোকক কাষৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম ৰংঘৰটো এয়া চাওক এইটো ৰংঘৰ চুই চাওঁ ইয়াৰ ভিতৰত সোমোৱাৰ লগে লগে একদম বাহিৰত গৰম পূৰা কিন্তু ভিতৰত একদম চেঁচা হৈ গ'ল দেখোন এচি ফিটিং কৰিছে লগ পালোঁ হাই তোমাৰ নামটো কি হা চিন্ময় গাইজ ইয়াৰ ভিতৰত সোমোৱাৰ লগে লগে বহুত ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰিছোঁ আৰু ইয়াত কি আছে নাজানো মই বাহিৰত বহুত গৰম এয়া চাওক কেনেকুৱা ৰ'দ দি আছে কিন্তু ভিতৰত সোমোৱাৰ লগে লগে পূৰা ঠাণ্ডা হৈ গ'ল এয়া চাওক ৰংঘৰ এতিয়া ওপৰলৈ উঠিম ক'ত এতিয়া আপোনালোকক ওপৰৰ পৰা দেখাই আছোঁ গাইজ ফাইনেলি ৰংঘৰ ওপৰত ফাৰ্ষ্ট টাইম উঠিম ইটা আছে গাইজ ফাইনেলি ৰংঘৰ ওপৰত উঠিলোঁ কি ধুনীয়া তলাতলত সোমাওঁ নেকি ক'ত তলাতল সেইবোৰ গাইজ অকল বৰা চাউলে তোমাৰ হয় এইবোৰ চাওক Welcome back to my YouTube channel from শিৱসাগৰ ৰংঘৰ তো মজা লাগিছে ইয়াত আহি গাইজ আৰু আপোনালোকক A to Z ইয়াৰ জেগাটো দেখাম চ' স্কিপ নকৰাকৈ চাই থাকক ধৰণে আমি চিনেমা চাওঁ এণ্টাৰটেইনমেণ্টৰ কাৰণে তেনেকৈ আগৰ মহাৰাজাসকলে ইয়াত ৰংঘৰৰ ওপৰত বহি ম'হ যুঁজ কিবা যুঁজ খেল ধেমালি ইয়াৰ পৰা বহি চাইছিলে এইটো কিবা ষ্টুডিয়াম টাইপৰ আৰু চ' এতিয়া ইয়াৰ পৰা ওলাই দিম গাইজ
যাবলৈ মন যোৱা নাই, ইমান ঠাণ্ডা ভিতৰত, পূৰা চেঁচা মানে। আৰু এতিয়া যাম তলাতল ঘৰ, কাৰেং ঘৰ। চ' দেখুৱাই থাকিম আপোনালোকক, স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি নতুনকৈ আহিছে চেনেললৈ প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বিভিন্ন ধৰণৰ খেল ধেমালি হৈছিল, ইয়াৰ পৰা মহাৰাজাসকলে বহি চাইছিল মানে। এইটো ৰংঘৰটো কিবা ষ্টেডিয়াম টাইপৰ, মানে ইয়াত চব বহি কিবা খেল চেল হ'লে ইয়াৰ পৰা চাইছিলে আগতে। তাত ম'হ যুঁজ কিবা খেল ধেমালি পাতে, ইয়াৰ পৰা মহাৰাজাসকলে বহি চাইছিলে। এই ৰংঘৰটো এছিয়াৰ আটাইতকৈ ডাঙৰ পেভিলিয়ন বুলি জনা যায়। আৰু এতিয়া নামি যাওঁ ওপৰৰ পৰা তললৈ। বঢ়িয়া লাগিল গাইজ, ইয়াত থাকি যাবলৈ মন যোৱা নাই। কৈ চিনেমা মুভি চাই এণ্টাৰটেইনমেণ্ট কৰোঁ। আগৰ মহাৰাজাৰ ৰাজত্ব কালত এনেকেই তলাতল ঘৰৰ পৰা আতিত আহি এই ৰংঘৰলৈ আহিছিল। আৰু এই ৰংঘৰ ওপৰৰ পৰা বহি ইয়াত ম'হ যুঁজ হৈছিলে তলত, আৰু ম'হ যুঁজ চাইছিলে ওপৰৰ পৰা। চ' আৰু ইয়াৰ 100 মিটাৰ মানে বাহিৰলৈকে ডাঙৰ বিল্ডিং বনাব নিদিয়ে, ইয়াত ছাঁ পৰিব বুলি। এতিয়া বাই বাই ৰংঘৰ। এতিয়া আমি যাম তলাতল ঘৰ চাবলৈ। চ' আমাৰ আশাত বনি ৰহিয়ে, লাষ্টলৈ চাই থাকিব। এতিয়া যাম তলাতল ঘৰ। A few moments later. ফাইনেলি ৰংঘৰৰ পৰা আহিলোঁ তলাতল ঘৰলৈ। বেছি দূৰ নহয়, জাষ্ট 1 মিনিট লাগে ৰংঘৰৰ পৰা ইয়ালৈ তলাতল ঘৰলৈ। চ' এয়া আগত তলাতল ঘৰ। চ' মজাকৈ দেখাম এইটো আপোনালোকক। চ' স্কিপ নকৰিব, চাই থাকিব লাষ্টলৈ ব্লগটো। এতিয়া সোমাই যাওঁ তলাতল ঘৰত। দুজনৰ দিব কেইটকা? এইটোৱে তলাতল ঘৰ। অলপ আগত এইবোৰ চাওক, কি ধুনীয়াকৈ ফুল ৰুই থৈছে ছাইডত। গাইজ ভিতৰত কিবা শ্বুটিং চলি আছে বুলি এইকাৰণে উঠিব দিয়া নাই ওপৰতে। চ' চাইডে গৈ আছোঁ। তলাতল ঘৰৰ ভিতৰত সোমালে ওলাব নোৱাৰে বুলি ন। চ' ট্ৰাই কৰিম সোমাব। চাওক গাইজ, চাইডে আমি গৈ আছোঁ। ওপৰত কিবা শ্বুটিং চলি আছে বোলে, চিনেমা নে কি নাজানো। বহুতে কয় আৰু ময়ো আগৰ পৰা শুনি আহিছোঁ বোলে ইয়াৰ ভিতৰত সোমালে ওলাব নোৱাৰে। লেটছ চি, সোমাই চাম। ময়ো হেৰাই যাব চাগে, সেইকাৰণে নোসোমাওঁ আৰু। চ' এইটোৱেই তলাতল ঘৰ। ওপৰত কিবা শ্বুটিং চলি আছে, সেইকাৰণে উঠিব দিয়া নাই। আৰু তামাম ৰ'দ দি আছে গাইজ, ইমান ৰ'দৰ কাৰণে এইবোৰ ষ্ট্ৰং হৈ আছে। গছ গছনি নাই বেছি। এতিয়া মই তলাতল ঘৰৰ ভিতৰত সোমাই চাওঁ। ইয়াত বোলে সোমালে কিবা ওলাব নোৱাৰে বুলি কৈছে। চ' সোমাব ট্ৰাই কৰিম। এয়া চাওক, মই অকলে আছোঁ, ভয়ো লাগিছে অলপ। এই ৰিয়ান অ' গাইজ, কৃষ্ণ, ফাৰ্ষ্ট টাইম তলাতল ঘৰৰ ভিতৰে এনেকৈ গৈ আছোঁ। এইবোৰ চাওক। অ' ভাই, ভয় লাগিছে ভাই, বহুত ডাঙৰ লাগি গৈছে গাইজ। কিমান ডাঙৰ এইটো বুলি ভাবিছোঁ, মোবাইলত ইমান ওলোৱা নাই। কথাই কৈছোঁ, হেৰাই যাম ইয়াৰ পৰা নাযাওঁ আৰু। ৰিয়ান ভাই অকলে নাযাবা, হেৰাই যাবি। এইটো বনাইছিলে, মই ইমান এক্সপাৰ্ট নহয়, হ'লেও অলপ কৈ দিওঁ। মাটিমাহ, হাঁহৰ কণী আৰু এই শামুকৰ গাইজ। আৰু এতিয়া সোমাই যাম আমি এইটো ভিতৰলৈ। এয়া চাওক, এতিয়া গাইজ ইয়াৰ পৰা যাওঁগৈ। এয়া চাওক, এনেকুৱা লাগে আগত আৰু কিবা ৰাস্তা নাই নিচিনা লাগে। তাৰপিছত এনেকৈ গ'লে আকৌ ছাইডত এটা বনাই দিছেগৈ। সেইটো চাওক গাইজ, কিমান আন্ধাৰ হৈ আছে চাওক ভিতৰত। ঐ ৰিয়ান ব্ৰ, নাচাবি। অ' মাই গড, ক'ত আছোঁ হে। অ' বাপৰে বাপ, এইটো চাওক গাইজ। কি অ' মাই গড, কি আছে? অ' ভাই, ক'ত হেৰাই যাম গাইজ বোলে। অ' বাপৰে বাপ, এইটোৱে তলাতল ঘৰ গাইজ। ঐ ৰাস্তা আছে, ইয়াত ওলাই যাওঁগৈ ব'ল। গাইজ এতিয়া আমি ওপৰলৈ উঠি আহিছোঁ, তলাতল ঘৰৰ ওপৰলৈ। এইটোৱে তলাতল ঘৰ। কিমান ডাঙৰ চাওক ভিতৰটো। ইয়াত ক্ৰিকেট ফুটবল চব খেলিব পাৰিব, বহুত ডাঙৰ এৰিয়া।
ফাইনেলি আপুনি ঘৰটো আছিলে আমি সোমাইছিলোঁ তো এতিয়া নতুনকৈ আকৌ কিবা কালাৰ চালাৰ কৰি আছেগৈ সেইটোৱেই আৰু চ' ইয়াৰ নীল আকাশৰ ফিল্ম এটা শ্বুটিং হৈ আছে তলত মানে নীল আকাশৰ ভিডিঅ' আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ তলাতল ঘৰৰ ভিতৰৰ পৰাই চ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' আজিলৈ বাই বাই টাটা এতিয়া মাজুলী যাওঁ এৰিয়ান ব্ৰ চলতে হে না